दिनै बीटीसी सेक्रेटारियेट मावखुलिनि लांगोनायाव महात्मा गान्धीनि मुसुखाखौ बेखेवदों। दिनै क'क्राझारनि बीटीसी सेक्रेटारियेट मावखुलिनि हाबजेननाय गेटनि लांगोनायाव फसंनाय माहारिनि बिफा महात्मा गान्धीनि मुसुखाखौ बिटिआरनि गायखंगिरि प्रमद बर'आ बेखेवनानै होयो। बिटिआरनि मावफुं सोद्रोमा आरो गोबां बिबानगिरिफोरनि नुजाथिनायाव दिनै महात्मा गान्धीनि मुसुखाखौ बेखेवनानै आरोबाव बीटीसी सेक्रेटारियेटआ समायनासिन जाबावदों। दिनै मुसुखा बेखेवनाय हाबाफारिनि गेजेरजों दासान्दि रायजोनि गेजेराव अखाजों दैबाना लोमसाव जानायफोरखौ रैखाथि होनायनि सायाव गोनां बाथ्रा बुंथियो बिटिआरनि गायखंगिरि प्रमद बर'आ। আজি বড়োলেণ্ড সেক্ৰেটাৰিয়েটৰ চৌহদত মেইন গেটৰ সন্মুখত জাতিৰ পিতা মহাত্মা গান্ধীৰ এটি প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে আৰু সেই প্ৰতিমূৰ্তি স্থাপন কৰাৰ পিছত আমাৰ যেটো কোকৰাঝাৰখন আমি শান্তি নগৰী হিচাপে ঘোষণা কৰিছিলোঁ আৰু ইয়াত আৰু একখোজ আমি আগুৱাই গৈ আমাৰ এই সেক্ৰেটাৰিয়েটত কৰ্মৰত বা সেক্ৰেটাৰিয়েটত অহা ব্যক্তিসকল আমাৰ ৰাজনৈতিক নেতাসকল আৰু সমগ্ৰ কোকৰাঝাৰ বা বড়োলেণ্ড অঞ্চলৰ ৰাইজ অনাগত দিনত অহিংস আৰু শান্তিৰ মাজেৰে সততাৰ মাজেৰে আগবাঢ়ি যাব পাৰিব বুলি মই আশা কৰিছোঁ। আমি সকলোৱে জানো নৱভাৰতত আজিৰ ভাৰতখন আমি পাবলৈ সক্ষম হৈছোঁ বিভিন্ন শ্বহীদৰ লগতে জাতিৰ পিতা মহাত্মা গান্ধীৰ কাৰণে। গোটেই বিশ্বখনে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ 2 অক্টোবৰটো বিশ্ব অহিংস দিৱস হিচাপে উদযাপন কৰে আৰু আমিও ইয়াত উদযাপন কৰোঁ, কাৰণ পৃথিৱীত মানৱ জাতিক সদায় শান্তি লাগে আৰু শান্তি যদি সদায় প্ৰচলন হ'ব লাগে থাকিব লাগে তেতিয়া সকলো হিংসা বৰ্জন কৰিব লাগিব। আজি আমি দেখিবলৈ পাইছোঁ মণিপুৰত যোৱা 3 মে'ৰ পৰা এতিয়ালৈকে বিভিন্ন ঘটনা পৰিঘটনা হিংসাত্মক ঘটনাবিলাক হৈ আছে, য'ত মহিলা শিশুৰ পৰা আদি কৰি সকলো আজি তাত অকাল মৃত্যু বা এটা কৰুণ মৃত্যু হ'ব লগা হৈছে। তো ইয়াৰ কাৰণে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে এই পৰিৱেশবিলাক পুনৰ যাতে আমাৰ অঞ্চললৈ পুনৰ নাহে আৰু ইয়াৰ কাৰণে মই আমাৰ নেতাসকলক ধন্যবাদ জনাইছোঁ যে অসমখনত শান্তি প্ৰতিষ্ঠা কৰাৰ কাৰণে দিনে নিশা কাম কৰি আছে। বড়োলেণ্ডখনতো মাজে মাজে কিবা অশান্তি হোৱাৰ তেনেকুৱা পৰিৱেশ আহি যায়, কিন্তু সেইটো সদায় শান্তিত ৰাখিবৰ কাৰণে সকলো জাতি জনগোষ্ঠী ধৰ্ম সকলো লোক একেলগে আমি কাম কৰিব লাগিব আৰু বড়োলেণ্ডখন শান্তি কৰি ৰাখিলেহে বড়োলেণ্ডখন অনাগত দিনত উন্নত হ'ব। মই ইয়াৰ কাৰণে সকলোলৈ ধন্যবাদ জনাইছোঁ। যোৱা বছৰৰ তুলনাত এইবাৰ ইমান বহুত বেছি নহয়, কিন্তু যোৱা একদিনত প্ৰায় যোৱা দিনটোৰ ভিতৰত আমাৰ বাক্সা জিলাৰ বৰ'মা আৰু বাগানপাৰা দুইটা এৰিয়াত বহুত বেছি হৈছে আৰু তামোলপুৰ অঞ্চলত বহুত বেছি হৈছে। ইয়াৰ মূল কাৰণটো হৈছে যে পাগলাদিয়া নৈ কিছুমান ছাইডত মাথাউৰি নিৰ্মাণ কৰা হ'ল, কিন্তু কিছুমান ছাইডত অলপ অ'পেন আছে আৰু পুৰণি মাথাউৰি দুটা ছাইডত ছিঙি গ'ল, এই কাৰণে হৈছে। আৰু বৰলীয়া নৈ ইমান আগতে ইমান ক্ষতি সাধন কৰা নাছিলে, কিন্তু বৰলীয়া নৈত বাল্টিং বা ভূটান পাহাৰৰ পৰা অহা পানী ইয়াত আহি পেলাই এই বানপানীটো হৈছে। আৰু ইয়াৰ মূল কাৰণটো হৈছে যিটো ৰিভাৰ বেড বুলি কয়, বেচিন যিটো আছে সেইটো লাহে লাহে উঠি আহিছে আৰু বিভিন্ন সময়ত চিলটেশ্যন হৈ পেলাই নদীৰ বেচিনবিলাক উঠি অহাৰ কাৰণে এতিয়া নদীৰ যিটো ক্ষমতা আছিলে পানী কঢ়িয়াই নিয়া, সেই ক্ষমতাটো নদীবিলাকে হেৰাই পেলাইছে। সেইকাৰণে ওচৰে পাঁজৰে বহুত বেছি বানপানী হয় আৰু ক্ষতি কৰে। চ' এইবাৰৰ যিটো ক্ষতি তুলনামূলকভাৱে এতিয়াও বহুত বেছি নহয়, কিন্তু অহা 2-3 দিনতো ভূটানত পানী হৈ থাকিব বুলি আমি খবৰ পাইছোঁ। সেইকাৰণে ভূটানত পানী হ'লে আমাৰ নদী বাঢ়ি যায়। আদাৰৱাইজ আমাৰ তাত যিখিনি পানী হয় এই পানীখিনি কৰাই নিয়াৰ কাৰণে যিখিনি নদীবিলাক আছে সেইটো যথেষ্ট হয়। গৌৰাং নদীখনো ওপৰৰ পৰাই আহে, সেইকাৰণে বিভিন্ন নদী লগ লাগি গৌৰাং নদীত পানীটো পৰে আৰু ওপৰত নেৰানেপেৰা বৰষুণৰ কাৰণে গৌৰাঙৰো যিটো লেভেল সেইটো বহুত ওপৰত আছে। সেইকাৰণে ওচৰে পাঁজৰে অলপমান বানপানী হ'ব, কিন্তু য'তে যি বানপানী নহওক কিয় সেই ৰাইজক সহায় কৰিবৰ কাৰণে আমাৰ ছিষ্টেমটো যথেষ্ট ভালে আছে। আৰু আমি আজিৰ পৰা প্ৰায় 5-6 দিনৰ আগৰ পৰাই আমাৰ কল চেণ্টাৰ এক্টিভ হৈ আছে 24/7 আৰু য'ত যি সমস্যা হৈছে আমি ৰাইজক তাৎক্ষণিকভাৱে সহায় কৰিব পাৰিছোঁ। সকলোৱে জানে অহিংসাই পৰম ধৰ্ম, সেই কথা মনত সৰ্গতভাৱে লৈ 2020 চনত যেতিয়া ক'ভিড মহামাৰী হৈছিল তেতিয়া সকলোৱে হয়তো ঘৰতে আছিলে। মই সেই মুহূৰ্ততেই 2020 চনৰ 25 মাৰ্চৰ পৰা
মই নতুন নতুন ক্ৰিয়েশ্যনৰ কাম আৰম্ভ কৰিলোঁ। সেই ক্ৰিয়েশ্যনৰ অন্য এক ৰূপ হিচাপে মহাত্মা গান্ধীক মই 3টা বান্দৰৰ সৈতে এটা যঁতৰ বনালোঁ, যিটো হয়তো মই ভাবোঁ যে ৰেয়াৰ ষ্টেচু অফ মহাত্মা গান্ধী। বেয়া নক'বা, বেয়া নাচাবা, বেয়া নুশুনিবা, এই 3টা থিমেৰে মহাত্মা গান্ধীৰ 3টা বান্দৰ আছে, কিন্তু সেই 3টা বান্দৰ বেলেগে থাকে, কিন্তু যঁতৰত সেইটো সংস্থাপিত হোৱা নাই। মই যঁতৰত বনাই মহাত্মা গান্ধীৰ এই মূৰ্তিটো আপোনালোকৰ প্ৰমোদ বড়ো ডাঙৰীয়াক মই ক'লোঁ যে এনেকুৱা এটা মহাত্মা গান্ধী মই বনাইছোঁ, আপোনালোকৰ BTCৰ ছেক্ৰেটেৰিয়েটৰ ফ্ৰণ্টত মই দিব বিচাৰিছোঁ। তেখেতে অতি ভাল পালে, ফটো চালে, ভিডিঅ' চালে, চাই ভাল পাই মোক ক'লে যে আপুনি এইটো আমাৰ ছেক্ৰেটেৰিয়েটৰ ফ্ৰণ্টত আপুনি ইনষ্টল কৰি দিয়ক। তেতিয়া সুধিছিলে কিমান পইচা লাগিব। মই কৈছোঁ যে মোক কোনো পইচা নালাগে, কিয়নো মই ক'ভিডৰ জন্ম পোৱা এটা বস্তু, যিটো ৰেয়াৰলি কোনো আজিলৈকে মই ভাবোঁ, মোৰ ভাৱধাৰাহে কৈছোঁ, মই ইণ্ডিয়াৰ বিভিন্ন প্ৰান্তত মই ঘূৰি মই দেখা নাই যে মহাত্মা গান্ধীৰ লগত যঁতৰৰ লগত কোনো বান্দৰ সংস্থাপন কৰিছে বুলি। সেয়ে মই ভাবোঁ আপোনালোকে নিশ্চয় ভাল পাইছে। আপোনালোক অহাৰ বাবে মই ধন্যবাদ দিছোঁ। আৰু ময়ো শিল্পী হিচাপে মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰিছোঁ। তাৰপিছত মই হিমন্ত বিশ্বৰ মই প্ৰতিমূৰ্তিসহ 4টা সিংহৰ জৰিয়তে তেখেতে ক'ভিড ভাইৰাছক যেনেধৰণে ধ্বংস কৰিছিলে, ক'ভিড ভাইৰাছক যেনেধৰণে তেওঁ ব্ৰহ্মপুত্ৰ নদীক পেলাই দিয়াৰ মই তেনেকুৱা ধৰণৰ এটা ষ্টেচু বনাইছোঁ। ক'ভিড মহামাৰীত এটা ষ্টেচু বনাইছোঁ মই। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু তেতিয়াৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া চিফ মিনিষ্টাৰ, তেওঁলোকৰো প্ৰতিমূৰ্তি বনাইছোঁ। সেইটো মই এতিয়ালৈকে কাকো দিয়া হোৱা নাই, সেইটো মোৰ ষ্টুডিঅ'তে মই ৰাখিছোঁ। আপোনালোকৰ জৰিয়তে মই সদৌ অসমবাসীক মই এটা অনুৰোধ কৰোঁ, যাতে বেয়া নাচাবা, বেয়া নক'বা, বেয়া নুশুনিবা, এই মন্ত্ৰৰে সকলোৱে যাতে আগবাঢ়ে। যিকোনো মুহূৰ্ততেই বেয়া ক'বই নালাগে, বেয়া চাবই নালাগে, বেয়া শুনিবই নালাগে। এইটোৱেই মহামন্ত্ৰ, মহাত্মা গান্ধীৰ মহামন্ত্ৰৰে এই মূৰ্তিটো প্ৰতিষ্ঠা কৰা হ'ল। ধন্যবাদ। BA BSc हाबनो गोनां फरायसाफोरनि थाखाय गोनां फोसावथाय। गसाइगाव जारागुरि गोविंद बसुमतारी फरायसालिमायाव BA BSc डिग्रीनि मुं थिसननाया सोलिगासिनो। गिबिसिन मुं थिसनहैनाय सा 150सिम फरायसाफोरा बेसेन नाङाजासे मुं थिसननो हागोन। 150निफ्राय 200 साननि गेजेराव 75% रेहाय, 201निफ्राय 250सिम 50% रेहाय आरो 251निफ्राय 600नि गेजेराव मुं थिसननायनि रांखौ 25% रेहाय होनाय जागोन। जारागुरि गोविंद बसुमतारी फरायसालिमाया बड'लेण्ड मुलुगसोलोंसालिजों गनायथि होजानाय गुनगोनां फोरोंगिरिफोरजों लोगोसे फरायसाफोरनि गाहाम सुबिदा गोनां फरायसालिमा। बड', इंराजि, एसामिस, पलिटिकल साइन्स, हिस्टरी, इकोनॉमिक्स, एडुकेशन, फिलसफी, ससियोलॉजी, जियोग्राफी आरो मेथ्स आयदाफोरखौ लानानै फरायसाफोरा बे फरायसालिमायाव फरायनो हागोन। लोगोसेयैनो फरायसाफोरा लाइब्रेरिनि सुबिदा, एक्सट्रा कारिकुलार एक्टिविटीज, कैरियर काउन्सेलिं, सांग्रांथियारि हाबाफारि, रिविजन क्लास, लोगोसे स्पोकन इंग्लिश, सेल्फ डिफेन्स आरो कम्पिउटारनि उफ्रा सोलोंथायबो लानो हागोन। गोनो गोथो मोनदोंब्ला दानो 9706680878 70022271929 आरो 7002131754 जानबुं अनजिमायाव जगाजग खालाम। कलेज वेबसाइट www.gbcj.edu.in, इमेल ID govindcollege@gmail.com।